আমি স্কুললৈ যাওঁ। যোৱা কিন্তু কাৰ লগত কাজিয়া নকৰিবা দেই। হ'ব মা, ভালকৈ যাম। কাজিয়া কাৰো লগতে নকৰিবি দেই ভাইটি। কি কৰিবিনো এতিয়া? কিবা এটা কৰিব লাগিব। আজি মায়ে পইচা দিব নাই? আমি কেনেকে জানো? কিয় আমি কেনেকে জানিম? হুছেইন, জলদি এফালে আছোন, তোৰ লগত কথা এটা আছিলে। হুছেইনকে মাতি দিলো। মই সেইটোৱে কম বুলি ভাবিছিলো। ভাই কলোৱে দেখোন ল'ৰা এটা ক্লাছ কৰি দিব লাগে বুলি। ভাতৰ চুইচাইড কেছ এটাহে বনাব লাগে। তই কেলে তেনেকে কৈছ? চুইচাইড কেছো বনাব লাগে। আজি তহঁতৰ কাল সন্ধিয়া কাম হৈ যাব। ঐ তই তাৰ ভাল বন্ধু নহয়, তই তাক বুদ্ধি কৰি মাতি আনিবি। এইবোৰতো মোৰ হাতৰ কাম। যাওঁ কেলেকে চব পাই যাবি বুজিছ? ঐ আমাৰ কাম হৈ গ'ল। তোমালোক আহিলা? এই ল'ৰাকেইটা আজি আকৌ লৈ যাওঁ হৈছিলে। মই সিহঁতৰ লগত কথা পাতিম বাৰু, ব'লা তোমালোকে এতিয়া কিবা এটা খাই লোৱা। বন্ধু, বহুত দিনৰ মূৰত লগ পাইছো। এনে ৰাস্তালৈ ওলাই যাওঁ। আমি অকণমান ওলাই যাওঁ ৰাস্তালৈ। ডাঙৰ হৈ অৱস্থিত আহিছিল